শতবৰ্ষ গৰকা 125 বছৰীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ কিছু দৃশ্যাংশ আপোনালোকৰ আগত দেখাবলৈ বিচাৰিছোঁ। এয়া বিদ্যালয়লৈ সোমাই অহা কৰিডৰ। বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ৱাল মেগাজিন প্ৰাৰ্থনা সভা চলি আছে। এতিয়া মহৎ লোকৰ বান্ধি নমস্কাৰ, মোৰ নাম নাছিল বেগম। মই আজি মহৎ লোকৰ বাণী কম। দেশৰ হকে প্ৰাণ দিবা, কিন্তু কাৰো প্ৰাণৰ আঘাত নিদিবা, এই কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চাৰ্জিন খাতুন। মই আজি এটা কুইজ সুধিম। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? নমস্কাৰ। এতিয়া হাতৰ নমস্কাৰ, মোৰ নাম শিৱকুমাৰ। মই আজি এটা সাধু সুধিম। নমস্কাৰ। এতিয়া স্বাস্থ্যবান নমস্কাৰ, মোৰ নাম প্ৰসঞ্জিত দাস। মই আজি স্বাস্থ্যবাণী কম। আমি সদায় আহাৰ খোৱাৰ আগতে হাত দুখন ভালদৰে ধুব লাগে। নমস্কাৰ। এতিয়া ৰাষ্ট্ৰীয় সংগীত ষ্টাৰ্ট। জয়
একদম ধুনীয়াকৈ এয়া বিদ্যালয়ৰ ক শ্ৰেণী। ছাত্ৰ ছাত্ৰী অঁকা ছবিসমূহ ইয়াত এনেকৈ ৰখা হৈছে। ইয়াত বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ দৃশ্য। বিদ্যালয়ৰ পৰিৱেশ। এটা শ্ৰেণীকোঠা। ৰঙৰ ধাৰণাৰ বাবে এনেদৰে অংকন কৰা হৈছে। দ্বিতীয় শ্ৰেণী। গুড মৰ্ণিং, sit down প্লিজ। ৰঙৰ ধাৰণাৰ বাবে বিদ্যালয়ৰ ৱালসমূহ এনেদৰে ৰং কৰা হৈছে। সময় বুজাবৰ কাৰণেও এনেদৰে অংকন কৰি দেৱালসমূহ ৰঙীন কৰি তোলা হৈছে। মহাত্মকৰ বাণীৰ ওপৰত এনেদৰে বিদ্যালয়খনত ওপৰত অংকন কৰি লিখি থোৱা হৈছে। বিদ্যালয়ৰ শিক্ষণ সঁজুলিসমূহ ইয়াত ৰখা হৈছে। ইয়াৰ পৰাই তেখেতসকলে পাঠদানৰ সময়ত তেওঁলোকে শ্ৰেণীকক্ষলৈ নি ব্যৱহাৰ কৰে। Good morning, good morning. Sit down, please. Thank you, sir. তাৰ পাছৰখিনি চোৱা মোৰ Good morning. Sit down, please. এয়া বিদ্যালয়ৰ সৰস্বতী পূজাৰ সূচনা। বাদ্যযন্ত্ৰসমূহ এনেদৰে
চিনাকি কৰি দিয়া হৈছে। এয়া সৌৰজগতৰ ছবি বিদ্যালয়ত খুব সুন্দৰকৈ অংকন কৰি ৰখা হৈছে। এইটো এটা শ্ৰেণী কক্ষ। ইয়াত এনেকৈ সাগৰৰ কি কি পানী থাকে তাৰ এটা ধাৰণা দিবলৈ বিচৰা হৈছে। এয়া বিদ্যালয়ৰ শাক পাচলিৰ বাগিচা। কবি, মূলা, গাজৰ, ধনিয়া আদি এনেদৰে ইয়াতে কৰা হৈছে। মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে মধ্যাহ্ন ভোজন তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। Good morning, sit down please. Thank you, sir. এয়া ভাৰতৰ মেপ আৰু অসম তথা তিনিচুকীয়া জিলাৰ মেপ ইয়াত অংকন কৰি ৰখা হৈছে। লগতে ৰাষ্ট্ৰীয় প্ৰতীকসমূহ ভাৰতৰ। ইখন সামগ্ৰীসমূহো এনেদৰে বিদ্যালয়ত ৰখা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মধ্যাহ্ন ভোজনৰ খোৱাৰ পাছত হাত ধোৱাৰ এটা ব্যৱস্থা কৰা হৈছে। ইয়াতে হাত ধুবৰ কাৰণে এনেদৰে এটা দীঘলীয়া টেপসহ বেচিন তৈয়াৰ কৰা হৈছে। লগতে এইখন সংলগ্ন হৈ আছে এখন অংগনবাড়ী কেন্দ্ৰ। ইয়াৰে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে শৌচালয় অতি ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। ঘৰত থকা গোটেইখিনি সুবিধাই দিয়া হৈছে। সামাজিক দূৰত্ব বজাই ৰাখিবৰ বাবে এনেদৰে দেৱালসমূহ অংকন কৰা হৈছে। জুই লগাই সময়ত কি কৰিব লাগে, দুৰ্যোগ ব্যৱস্থাপনাৰ সময়ত বিদ্যালয়ৰ ফুলনি বাগিচা। ভূমিকম্পৰ সময়ত কেনেদৰে ব্যৱস্থা ল'ব লাগে সেইখিনি অংকন কৰা হৈছে। ইয়াত মহৎলোকৰ বাণীসমূহ আছে। অসংখ্যাই পৰম ধৰ্ম, পিতৃ মাতৃক ভক্তি কৰিবা, ছাত্ৰ ছাত্ৰীৰ যত্ন কৰিলে ৰত্ন পায়, জ্ঞানলোকে সন্মান লাভ কৰি। এনেদৰে মহৎলোকৰ বাণীসমূহ, শ্ৰেষ্ঠ বাণীসমূহ দেৱালত লিখা হৈ আছে। সামগ্ৰিকভাৱে আপোনালোকক বিদ্যালয়ৰ খেলপথাৰখন এবাৰ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে বিদ্যালয়ৰ খেলপথাৰ। চাৰিওদিশে বাউণ্ডেৰী ৱালেৰে আৱৰা এখন বিদ্যালয়। ধন্যবাদ।